ইয়াত কেনেকুৱা মূৰ্তি লাগিছে, বঢ়িয়া লাগিছে ন। আৰু ইয়াত কিমান মূৰ্তি চাব পাবা তুমি। এইডাল বটল ডিজাইনিং থকা বুটুল গছ আৰু বটল ডিজাইনিং বুটুল বেলেগ আমাৰ কাৰণে আৰু বেলেগ এইবিলাক কিমান আৰ্ট কৰা আছে। সুৰদৈয়া জাপি আমি দুয়োজনে ফটো উঠিছোঁ। মই বেছি উঠা নাই বাৰু, তাই অনেক উঠিছে। আজি প্ৰশিক্ষণ আছিলে, ECC প্ৰশিক্ষণ, আৰু BED কলেজলৈ আহি তাই বহুত মজা পাইছে। এইটোতে বহুত ইচ্ছা আছিলে আগৰ পৰা, মই জানো মই লৈ আহিলোঁ সেইকাৰণে সেইকাৰণে ইচ্ছা থকাৰ কাৰণে মই লৈ আহিলোঁ, আৰু গৰমৰ বন্ধ থকাৰ কাৰণে সুবিধাটো হ'ল আহিবৰ কাৰণে। এনে বাৰু সদায় অহা হয়, আৰু এইবিলাক অনুষ্ঠানলৈ তেনেধৰণে অহা নহয়, নিজৰ কামতহে অহা হয়। আৰু এটা দেখুৱাইছোঁ এয়া আমি এটিত আছোঁ চাবলৈ বহিছোঁ। আচলতে গুৰু পূৰ্ণিমাৰ দিনাখন মই গুৰু সেৱা কৰিবলৈ লৈ আহিছিলোঁ তাইক। গুৰু সেৱা কৰা হোৱাৰ পিছতহে আমি ৰেষ্টুৰেণ্টত খাইছিলোঁ। আপোনালোকক দেখুৱালেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।